তো নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এটা বহুতেই ভাল খবৰ আৰু ভাল আপডেট দিব বিচাৰিছোঁ যিটো নেকি আপডেট 100% ফিক্স যে আপোনালোকৰ এটো এনেকুৱা মানে নাম্বাৰ বাঢ়িবই আৰু ইমানখিনি মান বহাৰ চান্স আছে তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক চেনেলত যেটো মই আপডেট দিওঁ সেইটো 100% ফিক্স আপডেট আৰু মই 100% কনফাৰ্ম কৰিহে দিওঁ যে এনেকুৱা হ'ব আৰু মই যেটো এতিয়া আপোনালোকক আপডেট দিওঁ বা আজিলৈ আপডেট দিয়েছো সেইটো গুটিকেটা আপডেট মানে SSCGD যি নোটিফিকেশন তাৰ ওপৰত বেছ কৰিহে মই দিওঁ তো আপোনালোকে নাহিব যে এটো এনেকুৱা নহব কাৰণ মই গম পাওঁ কাৰণ মই SSC দুবাৰ কোৱালিফাই কৰিছো আৰু দুইবাৰে মই চাকৰি পাবলৈ সক্ষম হৈছো এটাত CRPত পাইছো এটা CISFত পাইছো আপোনালোকে গম পায় মই যেটো CRPFত পাইছিলো হেতু 2018 চনৰ আছিল আৰু হেতু মই হেবা মানে আমাৰ নৰ্থ ইষ্টতে অলপ প্ৰবলেম হৈছিল মেৰিট লিষ্টক নাম্বাৰ লৈ তো মই হাইকোৰ্ট কৰিবলৈ পাইছো তো মোৰ জয়নিং এতিয়া আছে কিন্তু মই নাযাওঁ বা তো গম পাই সকলে আৰু এটো CISFত কৰি আছো বুলি গম পায় তো তাৰ পৰা বেছকৈ মই কৈছো যে হেবা যে আপোনালোকৰ যেটো নেকি নৰ্মেলাইজেশন মাৰ্ক সেই নৰ্মেলাইজেশন মাৰ্ক বহুতখিনি বহাৰ চান্স আছে কিয় চান্স আছে মই হেতু দেখাই আছো আপোনালোকে চাই লওক তো এতিয়া মই যেটো আপোনালোকক পইণ্ট দেখাম সেই পইণ্টৰ পৰা আপোনালোকে 100% ফিক্স যে আপোনালোকৰ নৰ্মেলাইজেশন মাৰ্ক এইবাৰ 15 ৰ পৰা 10 15 12 এনেকৈ বহাৰ চান্স আছে তো ফাৰ্ষ্টতে এই মই কৈ থওঁ যে এই যেটো মই নেকি এতিয়া দেখাম আপোনালোকক সেইটো মই SSCGD ৰ অফিচিয়েল যেটো এডভাৰটাইজমেন্ট আছিল তাৰ পৰা ডাউনলোড কৰা তো গতিকে চাই যাওক মই যেটো আপোনালোকক ডাক মাৰি দিছো সেই তো যিসকল NCC C সাৰ্টিফিকেট আছে তেওঁলোকে টোটাল মাৰ্কছৰ 5% মাৰ্ক পাব আৰু যিসকলৰ NCC B সাৰ্টিফিকেট আছে তেওঁলোকৰ টোটাল মাৰ্কছৰ 3% মাৰ্ক পাব আৰু যিসকলৰ NCC A সাৰ্টিফিকেট আছে তেওঁলোকে টোটাল মাৰ্কছৰ পৰা 2% মাৰ্ক পাব তো এতিয়া আপোনালোকক মই দেখাম যে 5% মাৰ্ক মানে কিমান আহিব 3% মাৰ্ক মানে কিমান আহিব আৰু 2% মাৰ্ক মানে কিমান নম্বৰ পাব 5% মাৰ্ক মানে 160 ৰ পৰা আপোনালোকে 8 নম্বৰ পাব আৰু 3% মাৰ্ক মানে 160 মাৰ্কৰ ভিতৰত 4.8 পাব আৰু 2% হল 3.2 নম্বৰ তো গতিকে ইয়াৰ পৰা ক'ব পাৰি যে এতিয়া আপোনালোকে চাওক মানে 5% মাৰ্কৰ ভ্যালু হল 8 নম্বৰ তো আপোনালোকে নিজে ভাবি চাওক যে যোৱাবাৰ যত নেকি নৰ্মেলাইজেশন মাৰ্ক 5 নম্বৰ 10 নম্বৰ বাঢ়িছিল তাত এবাৰ কিমান মাৰ্কস বাঢ়িব কাৰণ 5 ৰ ভ্যালু এবাৰ 8 নম্বৰ হয়নে তো গতিকে আপোনালোকে ভাবিছা 10 নম্বৰ ভ্যালু কিমান হ'ব 10 নম্বৰ ভ্যালু হল 8 দুগুণ 16 পাই 16 ৰ পৰা 15 নম্বৰ বহাৰ চান্স আছে গতিকে আপোনালোকে 100% ফিক্স একদম নিশ্চিন্ত থাকক যে আপোনালোকৰ মাৰ্কস এবা ভালকৈ বাঢ়িব তো গতিকে যি সকলে নেকি এতিয়াও ৰানিং ভালকৈ কৰা নাই মাৰ্কস যদি 40 50 30 যদি আছে তো তেওঁলোকে ৰানিং ষ্টাৰ্ট সোনকালে কৰি দিয়ক তো গম পালে আপোনালোকে আৰু SSCGD ৰ ওপৰত আপোনালোকৰ যদি এনি কোৱেশ্চন থাকে ফিজিক্যাল মেডিকেলক ডকুমেন্টক লৈ তো আপোনালোকে তলত কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি থোৱা নাই সাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জয় হিন্দ